কাণখন ছিঙি গ'ল কাণ ছিঙিছে এতিয়া তামোল খাম এতিয়া চূণ লগাম অকণমান চাধা ল'ম হাই এভৰিৱান কি খবৰ আপোনালোকে আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ মই ভাত চাত খাই আজৰি হ'লোঁ আপোনালোকে খালেনে বাৰু আৰু এতিয়া যাবলৈ আছোঁ ফেঞ্চি বজাৰ বিয়াৰ বজাৰ আছে কাৰ বিয়া কি হয় আপোনালোকক পিছতকৈ ক'ম বাৰু বিয়াৰ বজাৰৰ লগতে নিজৰ অকণমান কিবা কিনিবলগীয়া আছে যিহেতু বিহু আহি আছে নহয় এয়া পল্লৱী আৰু মই ওলালোঁ পল্লৱী মই আৰু আগত আছে আৰু দুগৰাকী আছে এগৰাকী খুৰী আৰু এগৰাকী হ'ল খুৰীৰ ফ্ৰেণ্ড আমি দুজনে আজি একে একে পিন্ধিছোঁ বগা বগা ন গৰমৰ কাৰণে কাৰণ গৰমত বগাটো পিন্ধিলে গৰমটো কম লাগে আৰু ইয়াত কপাহী একদম ন তোৰটো কপাহী ভাল লাগে এতিয়া খুৰী ৰখি আছে আগত আমাৰ অকণমান দেৰি হ'ল তাই মানে কি হ'ল ছোৱালী স্কুলত ক্লাছ কৰোৱাই পেলাই ছুটি দিয়াৰ পিছতহে ঘৰত আহিছে ন অঁ গৈ থাকোঁ খুৱাই মেলি এইয়া খুৰী ৰখি আছে আমাৰ কাৰণে দেৰি হ'ল অলপ একো নাই ন বলক ট্ৰেইন কৰি আছে নেকি এইফালে শ্বৰ্টকাট যাম নেকি অঁ এইফালে ট্ৰেইনখন যোৱাৰ পিছতে যাব পাৰিম ন মই এইফালে এদিনো যোৱা নাই এবাৰো যোৱা নাই মই এইফালে এইফালে শ্বৰ্টকাট যাওঁ এইফালে গৈ নুনমাটি ওলাম ন অঁ অঁ আমি এইফালে গৈ ৰেল লাইন পাৰ হৈ পেলাই আমি অহা কৰিয়ে অঁ ট্ৰেইনত তলৰফালে অহা যোৱা কৰি আৰু কেতিয়াবা হেৰি লাইন গাড়ী এইবিলাক ডবাবিলাক যে থাকে অঁ চিটত বহি বহি আহোঁ আমি এতিয়া ৰেল লাইন পাৰ হৈ পেলাই আমি নুনমাটিত গৈ উঠিম গাড়ী নহয় নুনমাটি এয়া আমি গোটেইখিনি বাছত উঠি ল'লোঁ এইখন বাছ এচিৰ হয় খুব ধুনীয়াকৈ গৈ আছোঁ গোটেইকেইজনী একেবাৰে ডাইৰেক্ট ফেঞ্চিলৈকে যাম আৰু গোটেইখিনি বজাৰ আমি ফেঞ্চিৰ পৰা কৰিম বুলি ভাবিছোঁ এয়া হ'ল এচি বাছ চাওকচোন কি মজা আছে গৈ আছোঁ একেবাৰে ডাইৰেক্ট ফেঞ্চিলৈকে যাম আৰু তেতিয়াহ'লে গৈ থাকোঁ ব'লক আমাৰ লগত আপোনালোকো এই ৰাস্তা চাওকচোন কি ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী কাপোৰ বান্ধিছে বিহুৰ কাৰণে তাৰপিছত আহি পালোঁহি আমি ফেঞ্চি এয়া সোমালোঁ গলিত এতিয়া আমি কাপোৰ চাই আছোঁ এয়া চাওকচোন মান ধৰা কাপোৰ কি ধুনীয়া ধুনীয়া কাপোৰ আছে আপোনালোকে যি ধৰণৰ কাপোৰ বিচাৰে ইয়াত গোটেইখিনি পায় কিন্তু আমি বেলেগ কাপোৰ কিনা নাই আমি মান ধৰিবৰ কাৰণেহে কাপোৰ কেইযোৰমান চাই আছোঁ ইয়াত চাওকচোন কি ধুনীয়া ধুনীয়া কাপোৰ গোটেই কাপোৰ হ'লচেলাৰ হয় এইখন দোকান তাৰপিছত আমি আহিলোঁ ওপৰলৈ সেই দোকানখনৰ ওপৰলৈ আহিলোঁ এইযোৰ চাওকচোন ডাইট টপযোৰ ইমান ধুনীয়া বহুত কম দামত দিছিলে কিন্তু মই নিকিনিলোঁ মোৰ যিহেতু কাপোৰ আছে বহুত কাপোৰ মই নিকিনিলোঁ পিছত কিনিম বুলি ভাবিছোঁ আৰু এই চাওকচোন ইয়াত খালি ওপৰত হয় মুগাৰ পাটৰ কাপোৰ হয় বাকী তলত বেলেগ কটনৰ পাব আপোনালোকে যি ধৰণৰ মেখেলা চাদৰ বিচাৰে আপোনালোকে সকলো ধৰণৰ মেখেলা চাদৰ পাব আৰু ওপৰত হয় আপোনালোকে ডাইট টপ আছে নতুন নতুন ডিজাইনৰ মুগাৰ পাটৰ সকলো ধৰণৰ কাপোৰ ইয়াত পায় তাৰপিছত আমি আহিলোঁ বেলেগ দোকানলৈ বেলেগ মানে ফুটপাথত আহিলোঁ ফুটপাথত আহি পেলাই পল্লৱী কিবা টি চাৰ্ট চাইছে সকলোৱে যাৰ যি লাগে আপোনাৰতো লৈ গ'ল পিন্ধাই নাছিলোঁ আজি পিন্ধিছিলোঁ নতুন চেণ্ডেল লৈ গ'লে প্ৰভু খুৰীৰ নতুন চেণ্ডেল চুৰ হ'ল আজি বিয়াৰ বজাৰ কৰোঁতে চুৰ মানে ইমান চেণ্ডেল
কাক কৈ আছে চেণ্ডেল চুৰ হ'ল পুৰা আমাৰ মিষ্টাৰক কৈ আছো কি আমাৰ চেণ্ডেল চুৰ কৰি লৈ গ'ল পুৰি চেণ্ডেল চুৰ হ'ল বেচেৰি এতিয়া সুধা কৰি নহয় বেলেগ এযোৰ থৈ গৈছোঁ আকৌ আহিলোঁ আমি বেলেগ দোকানলৈ বুলি ইয়াৰ পৰা ধুতি ল'ম আমি ধুতি চাই আছোঁ এতিয়া তাৰপিছত এইখন দোকানৰ পৰা আমাৰ গেঞ্জি ল'বলগীয়া আছে গামোচা ল'বলগীয়া আছে আমি চাৰ্টো ল'বলগীয়া আছে গোটেইখিনি যি লাগে আৰু জেন্টছৰ যিমান লাগে আমি এইখন দোকানৰ পৰা ল'ম বুলি ভাবিছোঁ এইখন অকল জেন্টছৰ নহয় আপোনালোকে মেখেলা চাদৰো দেখা পাইছে এইখন দোকানত আৰু সেইখন দোকানতকৈ আৰু বেছি ধুনীয়া ধুনীয়া মেখেলা চাদৰ আৰু এয়া চাওকচোন চাৰ্ট লৈ আছোঁ এয়া আমি চাৰ্ট কেইটামান ল'ম এই কালাৰবিলাক চাই আছোঁ দাদাই আমাক দেখুৱাই আছে এই চাওকচোন গোটেই মেখেলা চাদৰ চাৰ্ট গোটেই আপোনালোকক যি লাগে গোটেইখিনি পোৱা যায় ইয়াত বহুত ধুনীয়া ধুনীয়া কাপোৰ এই মেখেলা চাদৰ দেখা পাইছে অকণমান ক'লা ৰঙৰ কিন্তু ক'লা নহয় এই ছোৱালীজনী চাওকচোন কি মৰম লগা দুটা তিনিটা চাৰিটা পাঁচটা এয়া এটা বেডিং ল'লোঁ গোটেইখিনি আমাৰে এইখিনি এইবিলাক চব এইটো এটা মই ল'লোঁ বাকী মই এইটো ল'ম এইটো মই অলপ সেইটো লোৱা বিছ নহয় বিয়াৰ বজাৰ এয়া হ'ল আৰু গৈ থাকোঁ আৰু এতিয়া আৰু অঁ চেণ্ডেল আছে নহয় চেণ্ডেল চুৰ হ'ল নহয় চেণ্ডেল নাপাহৰোঁ চেণ্ডেল চুৰ হ'ল তাৰপিছত আহিলে আমি ব্লাউজৰ দোকানলৈ বুলি চাওকচোন ব্লাউজ আপোনালোকক যি কালাৰ লাগে যি ডিজাইন লাগে আপোনালোকক সকলো ধৰণৰ ব্লাউজ পায় ইয়াত ময়ো চাবলৈ আহিছোঁ চাওকচোন পাওঁ নে নাপাওঁ চাওকচোন কি ধুনীয়া ধুনীয়াকৈ এনেকৈ আৰি থৈছে আপোনালোকে ইয়াৰ পৰা চাই পেলাই পচন্দ কৰিব পাৰে ইয়াত সকলো ধৰণৰ ডিজাইন এটা ইয়াত আৰি থোৱা হৈছে মই এই গ্ৰীণ কালাৰটোৰ নিচিনা বিচাৰিছিলোঁ কিন্তু দাদাই ক'লে কি এই গ্ৰীণ কালাৰৰ এটাই পিচ আছে মোক লাগিছিলে ৰেড কালাৰৰ ছেইম ডিজাইনৰ বিচাৰিছিলোঁ কিন্তু মই নাপালোঁ বাকী গোটেইখিনি ধুনীয়া ধুনীয়া আছিলে কিন্তু মোক লাগে ৰেড এইটো ডিজাইনৰ কিন্তু নাপালোঁ গতিকে মই সেইখন দোকানৰ পৰা নিকিনিলোঁ আৰু এওঁলোকে কিনি আছে খুৰীয়ে কিনিছে পল্লৱীয়ে কিনি আছে ক'ত আছিলে বিচাৰি ফুৰিছোঁ আমি বিচাৰি আছোঁ ৰখি আমাক বিচাৰিছে চাই থাকক ओरिजिनल আছে না ভাইয়া আমি তো ইমান ভোক লাগিছে গৰম লাগিছে কিবা এটা খাই লওঁ সেইটো কি চেক কয় এইটো মিল্ক চেক অঁ এই মোৰ গ্লাছে এয়া আহিছে মজা আছে ভাল খাবলৈ গণেশগুৰি গৈছিলোঁ এয়া খালোহি আহি পেলাই চানা খোৱাৰ পিছত আমাৰ আৰু ঢেৰ বজাৰ আছে সেইখিনি লগতে কৰি ল'ম খুৰী চেণ্ডেল পাইছেনে চাই আছোঁ ডাঙৰ আচল বস্তুখিনি ইয়াতে আছে মই পলাম কেনেকুৱা লাগিছে বিয়াৰ বজাৰ কৰি কেনেকুৱা লাগিছে পল্লৱী বেগ কেইটা কিমান গধুৰ বাপৰে বাপতো 10 কেজি বেছি আছে আপোনাৰতো বেছি আছে কেইযোৰ মেখেলা চাদৰ মোৰ বেগটো ইমান গধুৰ নাই মোৰ খালি চাৰ্ট আছে খালি চাৰ্ট কেইটা আছে ছটা চাৰ্ট আছে ইমান গধুৰ নহয় অলপ পেকিংখিনি মানে গধুৰ কৰি পেলাই কাৰ্টনখিনি যে ছটা এতিয়া তামোল খাম এতিয়া চূণ লগাম অকণমান চাধা ল'ম বঢ়িয়াকৈ খাম খোৱা হাত ডাঙা মই খাম টাংকু খাম লগত হ'ব খাম দিয়ক তোমাৰটো বলক মোৰটো ক'ত ইছৰা মোৰ বেগ পাহৰিছোঁ নহয় এই পাছত বৰ ধুনীয়া খাৰু পাত ন
ধুনীয়া তামোল নাই তামোল নাই কাণখন ছিঙি গ'ল কাণ ছিঙিছে তোৰ বেগটো বেছি ওজন বেচেৰি মোৰতো ইমান পাতল নহয় কিন্তু মই মোবাইলটো ধৰি আছোঁ যে সেইটো ল'বও নোৱাৰোঁ মই জুৱেলাৰী পাৰ হ'লো নহয় বল ওপৰৰ ফালে যাব লাগিব লাগিছে বিয়াৰ বজাৰ কৰি ভাল লাগিছে ন আপোনাৰ বঢ়িয়া লাগিছে কষ্ট হৈছে নে নাই হোৱা কষ্ট হৈছে বিয়াৰ বজাৰ কৰি বেছি কিবা বেলেগ এটা ভাল লাগে ন অঁ পল্লৱী ভাগৰ লগা নাই অৱস্থা বেয়া উপায় নাই আৰু কি ভালো লাগে কষ্ট হ'লেও ন বিয়াৰ বজাৰ কৰি কিবা বেছি বেলেগ এটা ভাল লাগে অলপমান অঁ তাকে ধুনীয়া ন ওপৰৰ পৰা ভাল লাগে চাই ন ওপৰৰ পৰা চাই ভাল লাগে বেছি কষ্ট অঁ ট্ৰাফিক যাব ন তাকেতো জোৰটো ফালে এয়া বজাৰ চজাৰ কৰি ঘৰলৈ আহিছোঁ যিহেতু বেগকেইটা বহুত গধুৰ যেনে তেনেকৈ ঘৰটো লগাই আৰু আজি কি ধৰণৰ ভিৰ দেখা পালে আপোনালোকে ফেঞ্চিত এফালে বিহু আহি আছে নহয় ঈদো আহি আছে আৰু বহুতৰ বিয়াও হ'ব গতিকে সকলোৱে শ্বপিং টপিং কৰি আছে যিহেতু ভিৰ হ'বই আৰু এয়া আমি গৈ আছোঁ ঘৰলৈকে একেবাৰে ডাইৰেক্ট আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ভাল লাগিলে কমেণ্ট এটা কৰিব আৰু আজিলৈ আহিছোঁ দেই বাই বাই